নমস্কাৰ বন্ধুসকলক স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি গম পাইছে সকলোৱে এই 2 অক্টোবৰ গান্ধী জয়ন্তীৰ জন্মদিন। আমাৰ গাঁৱতে জনতা আলোক কেন্দ্ৰত উদযাপন কৰিছে। আজি সৰু সৰু ল'ৰাবোৰে সকলো কি অনুষ্ঠিত হয় দেখাম। হ'লে কি অংশগ্ৰহণ কৰে দেখুৱাম সকলো আৰু চাই থাকিব সকলোৱে। ভিডিঅ'টো সকলোৱে শেষলৈকে চাব, দেখাই যাম সকলো। এয়া আমি আহি পালোহি বৰ্তমান জনতা আলোক কেন্দ্ৰত পাইছোঁহি বৰ্তমান। এইফালে ল'ৰা ছোৱালীবোৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে নামভৰ্তি কৰি আছে। এইফালে দেখিছে কণ মাইনা মাইনীসকলে অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছে। এয়া আছিল স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী। ময়ো আহি পাৰ্টিচিপেট কৰিলোঁ, অকণমান চাফ-চিকুণ কৰিলোঁ, শাৰী পুচিলোঁ, বাগৰিলোঁ আৰু আহিলোঁ আকৌ গা পা ধুই পিনে আকৌ আহিলোঁ আৰু ঘূৰি। এয়া স্মৃতি তপনত বন্তি প্ৰজ্বলন কাৰ্যসূচী। বিশিষ্ট সমাজকৰ্মী আৰু আমাৰ সদস্যই তেওঁক সহায় কৰিছে। আমি যিখিনি নাই পৰ্যায়ত আমি দিব পাৰোঁ, সেইটোৱে আমাৰ লক্ষ্য আৰু আমি এককৈ চমুদা এইফালে দেখিছে বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। চলিছে কণ মাইনীসকলে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। দেখিছে সকলো। এয়া হ'ল ক শাখা, এইফালে আছে খ শাখাখিনি এইফালে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। দেখিছে কণ মাইনীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আছে। কবি নলিনীবালা দেৱী জনমভূমি মেলিলো প্ৰথম চকু তোমাৰে কোলাতে আই জনমৰ আদিম পুৱাৰ। সকলোকে ধন্যবাদ দিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকে। আজিলৈ সামৰিছোঁ। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকল নতুনকৈ ভিডিঅ'টো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। গুড নাইট। আজিলৈ বাই বাই।